আজি ভোট দিব গৈছে এনেকুৱা অৱস্থা হ'ব ভাবাই নাছিলো। গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? তো আজি হৈছে 9 তাৰিখ, মানে আজি ভোট দিব যাব লাগিব। সেইকাৰণে ৰাতিপুৱাই 6:30 উঠি মই ৰাকেশ আৰু আকাশ ওলাই গলো ভোট কেন্দ্ৰলৈ। কাৰণ যোৱা বছৰ আমি 10টা বজাত গৈছিলো আৰু বহুত দীঘল লাইন ধৰিব লগা হৈছিল। সেইকাৰণে এইবাৰ অলপ জল্দি ওলাইছো। ৰ'ব, প্ৰথমতে ইয়াত স্কুটিখন পাৰ্ক কৰি লওঁ। আৰু ইয়াৰ পিছত স্কুলত প্ৰৱেশ কৰি দেখিলো গাইস 6:30 আহিছিলো, এতিয়াও লাইনত আছো। কি বাবা গাইস, আমি একদম লাইনটো সৰু পাম বুলি জল্দি আহি গৈছিলো। বৰ্তমান বাজিছে চাগে 7:30, আমি 6:30 মানত আহিছিলো। কিন্তু এনেকুৱা লাগি আছে পিছবেলা আহিলে ভাল আছিলে। হোৱাট ইজ মন্তব্য? ভাবি চিন্তি ভোট দিব। বাকী এইপিনে লাইন ধৰি ধৰি আমনি লগা কাৰণে আমি ইয়াতে লুডুৰ ব্যৱস্থা কৰিলো। আপোনালোকে চাওক, এইপিনে মহিলাবিলাকে কি ধুনীয়াকে শাৰী পাতিকে ৰখিছে আৰু আমাৰ চাওক কি বেকাৰ লাইনটো। আৰু এইপিনে আমাৰ খেল চেছ হৌ হৌ হৈছিলে, কিন্তু তাৰে আগতে এজাক ভয়ংকৰ বৰষুণ আহিল আৰু ইয়াৰ পিছৰ পৰিৱেশ এনেকুৱা ধৰণৰ আছিল। গাইস, আপোনালোকে অৱস্থা চালে, তো এই অৱস্থা দেখি পিনে এতিয়া আমি গৈ আছো ঘৰত আৰু ভাত পানী খাই পিছতকে আহিম, চাই থাকিব। বাকী বৰষুণৰ দিন আহিলেই যাতে আপোনালোকক আমাৰ ৰাস্তাটো এবাৰ দেখাই দিওঁ। বাকী এইবাৰতো আমি ভোট দিমেই, কিন্তু যোনে জিকে ৰাস্তাটো বনাই দিলে অলপ গাঁৱৰ মানুহবিলাকৰ ভাল হ'ব। 2 ঘণ্টা পিছত আৰু ৰাতিপুৱা বেলা কি ভয়ংকৰ বৰষুণ দি আছিল আৰু এতিয়া চাওক ৰ'দ দিব ধৰিছে। তো 4-5 ঘণ্টা এই লাইনটোত ৰখাৰ পিছত ফাইনেলি আমি ভোট দি দিলোঁ। বাকী আজিলৈ ইমানটোৱেই, কালি পৰহি আকৌ লগ পাম, বাই। লাইনৰ মাজত লাইনৰ মাজত সোমাব আহিছে।